সপোনত পতকা দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত পতকা দেখা কেনেকুৱা সপোন হয়, অৰ্থাৎ ভালনে বেয়া, শুভ নে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। বন্ধু বান্ধৱীসকল, সপোনত পতকা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে এতিয়া আমি জানো সপোনত পতকা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত পতকা দেখা ভাল তথা শুভ সপোন মনা হৈছে। স্বপ্নজ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তি বা মহিলাই যদি সপোনত পতকা দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে আহিব লগা সময়ত বা ভৱিষ্যতত তেওঁৰ ধন লাভ হ'ব। এই সপোনে এইটোৱে সংকেত কৰে।